পিছলেহে গৈছে দেখোন, আগলেহে যাব লাগিছিলে। চাওকচোন, আপোনালোকে চিনি পাই আছে যদি কমেণ্ট কৰকচোন। चलो भाई देखो अब मैं क्या करता हूँ। গাইজ গুড মৰ্ণিং। কি খবৰ আপোনালোকৰ? আশা কৰোঁ ভালেই চাগে আপোনালোকৰ। মোৰো ভালেই। বহুত দিনৰ মূৰত ভিডিঅ' এটা লৈ আহিছোঁ। বেটীহঁতে স্কুল বন্ধ হয় মানে, সিহঁতে ফুৰিব যাবলৈ খুব উৎপাত কৰি আছিলে। আজি ইহঁতকে লৈ মেলি এফালে যাওঁ বুলি ওলাইছোঁ। এজনী সৰু বেটী, সেইজনী ডাঙৰ বেটী। কৈ দিয়া কিবা এটা, ক'ত যোৱা? ভিডিঅ'টো ভাল লাগিলে যদি লাইক কমেণ্ট শ্বেয়াৰ কৰি দিব। সেইটো আগলৈ কৰিব পৰা নাই। এয়া হাজবেণ্ড। এয়া আমাৰ ধেমাজি ৰেলৱে ষ্টেচন। এয়া ট্ৰেইন আহিলে, আমি এতিয়া ইয়াতে ট্ৰেইনত উঠি যাম। এয়া ট্ৰেইনখন 8:45 আহিছে। ইয়াতে 8:45 উঠি মেলি যাম আৰু তাত কেইটা পাওঁগৈ নাজানো, তাত পালেগৈহে গম পাম। আমি এতিয়া আহি পাই গ'লোহি তিনিচুকীয়াৰ পৰা আৰু আগলৈ নাযায়। আমি ইয়াৰ পৰা আকৌ বাছত যাব লাগিব। তিনিচুকীয়াত ইমান জল্দি পালোহি। আমাৰ তাত 8:45 উঠিছিলোঁ, ইয়াত এতিয়া 10:30 পালোহি। আৰু বেটীহঁতে এবাৰ প্ৰথমবাৰ উঠিছে, আহি সিহঁতি বহুত ভাল পালোঁ বুলি কৈছে আৰু মোৰো ভাল লাগিলে। আজিকালি ট্ৰেইনত আহিবলৈ বেছি সুবিধাজনক আৰু ভাল হয়। আমি এতিয়া ইয়াতে বাৰ্গাৰ এটা খাই ল'লোঁ। এতিয়া বাছত যাম। বাছত গৈ ডাইৰেক্ট জাগোনৰ বাছত উঠিছোঁ, কিন্তু পেহীঘৰ জাগোনত নহয়, ডিগবৈতে হয়। ডিগবৈ 1 নম্বৰ গোলাই। এয়া বাছৰ পৰা নামিলোঁ, পেহা ৰখি আছিলে আমাক নিবলৈ। ফাইনেলি আহি পালোহি পেহীঘৰ। পেহীঘৰলৈ আপোনালোকক স্বাগতম। কোনে সোমাই আহি খাই ভাল পাওঁ। ভিতৰলৈ ব্লগাৰ আকৌ নমস্কাৰ। ইমান দূৰ আহি ভাগৰ লাগিলগৈ, একদম ভাগৰ বহি গৈছে। আমি যিহেতু সোনকালে পালোহি, সেইকাৰণে থাকি আমনি লাগিলে। আবেলি সময়ত অলপ ওলাই আহিলোঁ। আৰু পেহী ছোৱালীজনীও আহি আছিলেহি, তাই মই মোৰ বেটীহঁত এনেকৈ কৰি ওলাই আহিলোঁ। গোলাই 1 নম্বৰ তিনিআলিতে মন্দিৰ 3টা আছে, ইয়াতে মন্দিৰো চাম, লগতে আপোনালোককো দেখাম। এইটো 1 নং গোলাই বুলি কয়, গোলাই তিনিআলি।
এয়া শিৱ মন্দিৰ প্ৰথমে আছে। আৰু এয়া এনেকৈ আহি এইটো ওচৰতে আছে। এয়া হ'ল কালী মন্দিৰ। ইমান ধুনীয়াকৈ গেটখন বনাইছে চাওকচোন, কালী মন্দিৰ। এয়া ওচৰতে আৰু আছে বুদ্ধ মন্দিৰ। গোটেই 3টা মন্দিৰ ওচৰতে আছে। এয়া আমি এতিয়া পালোহি বুদ্ধ মন্দিৰ। চাবচোন কি সুন্দৰকৈ বনাই থৈছে। আমি কিন্তু ভিতৰলৈ সোমোৱা নাই, এনেই গেটৰ পৰা অলপ দেখাবলৈ চেষ্টা কৰিলোঁ। এয়া কৃষ্ণ কৰিলোঁ আঁতৰ পৰাই। এয়া হাজবেণ্ড আৰু এয়া আমি গোটেইবোৰ। গাইজ আমি যে ওলাই গৈছিলোঁ অলপ আগত, এয়া মই প্লাজো পেণ্ট এটা ল'লোঁ আৰু পেহী ছোৱালী ভণ্টি এয়া এইও গৈছিলে ওলাই। তাই এইটো কুৰ্তি ল'লে আৰু চুৰণি এখন ল'লে, তাৰপিছত প্লাজো এটা তাইও ল'লে। এইজনী পেহী ছোৱালীয়ে তাইও ধেমাজিতে বিয়া পাতিছে। তাইও এফালৰ পৰা আহিলে, আমিও এফালৰ পৰা আহিলোঁ। তেহেঁতিও নাজানে আহিছোঁ বুলি, তাইও নাজানে মানে আমি আহিছোঁ বুলি। কিন্তু ইয়াতে গোটেইখিনি লগ খালোঁ, এতিয়া ভালেই লাগিছে বাৰু। আৰু আগলৈ চাই থাকক ভিডিঅ'টো। এইফালে আমাৰ পেহাই লোকেল কুকুৰা ঠিক কৰিছে ভতিজাহঁতক খুৱাবলৈ। সেয়া পেহা। আৰু এফালে ওচৰৰ বাইদেউ এগৰাকীয়ে পেহী ঘৰত আলহী বেছি হ'লে তেওঁ ভাত পানী বনাই দি ওলাই আহে। বাইদেউ বোলে খুব ধুনীয়া বনায় আপুনি বনোৱা খাম আৰু আজি আমি। আৰু পেহী ঘৰত এটা বস্তু মোৰ বেছিকৈ ভাল লাগিছে, এইটো মানে কি ডাইনিং ছিট বেতৰ হয়, ইমান ধুনীয়াকৈ বনাইছে। ইয়াৰ ফিনিচিংটো ইমান ধুনীয়া, বহুত কিবা এটা ভাল লাগিছে। চাওকচোন ইমান ধুনীয়া কাঠৰ লগাই দিছে, কিন্তু তলতো এনেকৈ হেৰিও হয়, বেতৰ হয়। চাওকচোন, আপোনালোকে চিনি পাই আছে যদি কমেণ্ট কৰকচোন। এয়া হেৰিয়ে লৈ আছে। এটা পিছত বোলে 100 টকা, 2টা পিছত 200, 3টা 300 টকা দি আনিছে। আৰু এইফালে লোকেল কুকুৰা কাটি থকা হৈছে। এইফালে আমাৰ হাজবেণ্ডে কাটি আছে লোকেল মুৰ্গী। এইফালে পেহাই পূৰা টচ মাৰি দিছে। আজি পেহী ঘৰ আইটেমখিনি অলপ দেখাই দিছোঁ। এইপিনে লৈ অনা কেমেৰা। এয়া লোকেল মুৰ্গী টেষ্ট কৰিছিলোঁ, বহুত টেষ্টি হৈছে। আৰু এয়া হ'ল ভাজি, দাংবডি আৰু আলু ভাজি। ইয়াত আছে দালি আৰু কোমোৰা। ইয়াত আছে ভাত। আজি ভিডিঅ'টো ইমানে আছিলে। এতিয়া আমি খাই বৈ শুম আৰু কাইলৈ অন্য এটা ভিডিঅ'ত লগ পাম। কাইলৈ আমি গৈ আছোঁ ঢলা শদিয়া দলং চাবলৈ আৰু আপোনালোককো দেখাবলৈ চেষ্টা কৰিম। আপোনালোকে নিশ্চয় দেখিছে, কিন্তু হ'লেও মোৰ ভিডিঅ'টো অলপ শ্বেয়াৰ কৰিম।